প্ৰেম প্ৰেম মানে গীত প্ৰেম মানে সৌন্দৰ্য প্ৰেম মানে কথা আৰু প্ৰেম মানে কবিতা হয় এগৰাকী কবি আমাৰ মাজত এই মুহূৰ্তত উপস্থিত আছে নিশ্চয় নীলিম কুমাৰ খুব ৰোমান্টিক কবিতা তাকেতো আৰু দেখাতো খুব ৰোমান্টিক মানুহ দেখাতো ৰোমান্টিক তেওঁৰ শব্দবোৰ ৰোমান্টিক এক প্ৰকাৰে ক'বলৈ গ'লে প্ৰত্যেকটো শব্দত কেৱল প্ৰেম প্ৰেম আৰু প্ৰেম প্ৰেম ভাল পোৱা হৃদয় গঢ়া আৰু হৃদয় ভঙা নীলিম কুমাৰ এয়া হৈছে কবি নীলিম কুমাৰ যাৰ কবিতাত প্ৰাণ পায় বহু শব্দ হৃদয় গঢ়া আৰু হৃদয় ভঙাৰ নীলিম দা কেনেকুৱা লাগিছে আৰু দৰ্শকক কি আবেদন জনাব এই পবিত্ৰ দিনটোত প্ৰেমৰ দিন বুলি বিশেষ এটা দিন আজি আমি উদযাপন কৰিব খুজিছোঁ আচলতে মানুহ জীয়াই থাকে প্ৰেমেৰেই গতিকে প্ৰেম অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে প্ৰেম বিভিন্ন ধৰণৰ দেশপ্ৰেমৰ পৰা আদি কৰি প্ৰকৃতি প্ৰেম মানৱ প্ৰেম সকলো প্ৰেমৰেই আমি জীয়াই আছোঁ কিন্তু বিশেষ আজি এটা দিন উদযাপন এইকাৰণে হয়তো কৰা হৈছে কাৰণ আমি প্ৰেমত থাকি থাকিও আমি প্ৰেমটো একঘেয়ামী হৈ যায় গতিকে প্ৰেমৰ এই একঘেয়ামীৰ পৰা অকণমান আমি বেলেগ প্ৰেমক আকৌ উজ্জীৱিত কৰিবৰ কাৰণে আমি এটা দিন উদযাপন কৰিব লৈছোঁ আজিকালি আৰু সেইটো হ'ল ভেলেণ্টাইন ডে এইটোত যদিও ইয়াৰ লগত বিভিন্ন কথা থাকে জড়িত কথা আছে মানুহক কিন্তু সেইবোৰ কথা বাদ দি এই দিনটোক উজ্জীৱিত কৰাৰ এই যিটো দিন সেইটো আমি উদযাপন কৰাৰ অৰ্থটো বুজিব লাগে আৰু সাৰ্থকভাৱে আমি যদি ইয়াৰ অৰ্থ বুজি পাওঁ আমি উদযাপন কৰিব লাগে উদযাপন নীলিম দা নীলা বিষাদ ৰাইজৰ মাজলৈ আহিছে আজিৰ পবিত্ৰ দিনটোত কি ক'ব আপুনি আৰু লগতে মই আমন্ত্ৰণ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে ডক্টৰ অভিজ্ঞান অনুৰাগ নীলা বিষাদৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত আৰু দুগৰাকীও আমাৰ সতীৰ্থ সাংবাদিক কোৱা হয় যে সাংবাদিকসকল 24/7 দিনটোৰ 24 ঘণ্টাই তেওঁলোক ব্যস্ত হৈ থাকে কিন্তু তাৰ মাজতো তেওঁলোকে কবিতাক ভাল পায় কবিতাক শ্ৰদ্ধা কৰিবলৈ শিকে কবিতাৰ মাজত তেওঁলোকে যেন দিনবোৰ পাৰ কৰিবলৈ শিকে কি কয় নীলিম দা হয় তেওঁলোকে কবিতা লিখিছে আৰু সকলোৰে হয়তো ভিতৰত কবিতা থাকে আৰু তাক প্ৰকাশ কেনেকৈ কৰিব পাৰিছে তাৰ সেইটোৱে ডাঙৰ কথা আৰু কবিতা আবৃত্তি কবিতাৰ পৰা আবৃত্তি হ'ব পাৰে আবৃত্তি এক ধৰণৰ কলা গতিকে নীলা বিষাদ এটা কবিতাৰ আবৃত্তিয়ে নহয় দৃশ্য আৰু শ্ৰাব্য কেছেট শ্ৰাব্য মিডিয়া আৰু গতিকে দৃশ্য আৰু শ্ৰাব্য এক ধৰণৰ এই গতিকে তাৰ আজি শুভ উন্মোচন হ'ল আৰু আজিৰ দিনটোত এই নীলা বিষাদ আচলতে তেওঁলোকে প্ৰেমৰ কবিতাই আছে তাত বিশেষভাৱে আৰু এটা মানে বাৰিষাৰ এটা কবিতা এটা আছে আৰু সেইটোত মানে যি মানুহৰ দুৰ্ভাগ্য দুৰৱস্থাৰ এটা কাহিনী আছে সেইটো বিষাদেই গতিকে প্ৰেমক তেওঁলোকে প্ৰায় বিষাদলৈ ৰূপান্তৰিত কৰিব খুজিছে কিন্তু এই আৰু বিষাদৰ ৰংটো আমি নীলা বুলিয়ে অনুভৱ কৰোঁ আৰু নীলা যদিও হয় এইটো নিগেটিভ নহয় কিন্তু পজিটিভেই বুলি ভাবোঁ মই আহিব বিচাৰিছোঁ অভিজ্ঞান অনুৰাগৰ ওচৰলৈ কৈছে যে প্ৰেম বিষাদ সমগ্ৰ অসমবাসীৰ কাৰণে এইটো সঁচাকৈ এটা ভাল খবৰ যে প্ৰাগ নিউজৰ দুজন যুৱকৰ্মী নিহাৰণ নিচান আৰু নিলয় নীলিম তেওঁলোকে আমাৰ বাবে কবি হিচাপে নাম সংবাদ মাধ্যমত তেখেতসকলক অসমৰ ৰাইজে বেলেগ ধৰণে চিনি পায় হয় তেখেতসকলে এটা ভাল খবৰ আনিছে এইকাৰণে যে পৃথিৱীত এতিয়া আমাৰ কবিতা বা কাব্য চৰ্চা আৰু আবৃত্তি এই দিশত যিমান ধৰণৰ প্ৰযুক্তিৰ উত্তৰণ ঘটিছে এই উত্তৰণৰ মুহূৰ্তত অসমবাসীৰ বাবে তেখেতসকলে VCDৰে কবিতা আমাৰ মাজলৈ লৈ আনিছে আৰু তাত তেওঁ নিজেই দৃশ্যাংশত অভিনয় কৰিছে মই দুগৰাকী সতীৰ্থ সাংবাদিকৰ ওচৰলৈ যাব বিচাৰিছোঁ কেনেকৈ সম্ভৱ দিনটো কেমেৰা লৈ ঘূৰি ফুৰিব লাগে তাৰ মাজতো কবিতা লিখা হৈছে কেনেকৈ সম্ভৱ হৈছে আচলতে ব্যস্ততাৰ মাজতে যেতিয়া আমি অলপ হ'লেও আজৰি সময় পাওঁ তাৰ মাজতেই কিন্তু এনেকুৱা ধৰণৰ ভাল লগা অনুভূতিবিলাকে আমাৰ মাজত আহি দোলা দিয়েহি ব্যস্ততাৰ মাজতেই অনুভূতিবোৰ গোটাই থওঁ সেই অনুভূতিবোৰেই ধৰক মালা গাঁঠি VCDখন কৰি উলিয়াইছোঁ কবিতা বহুতৰ মাজৰ পৰা কেইটামান বাছি উলিয়াইছোঁ 6টা কবিতা মানুহে চাব পৰাকৈ কবিতাকেইটাৰ দৃশ্যগ্ৰহণ কৰি সজাইছোঁ ৰাইজে ক'ব কেনেকুৱা হয় ঘৰখন নদী হ'ল পথাৰখন উখহি উঠা এবুকু দুখ তাই ভুৰ এখন লৈ বিচাৰি ফুৰিছে ৰ'দৰ আছে এটা নিৰ্দিষ্ট সময় দুসময় তীব্ৰ হেঁপাহ এটাত উক মোকাই থাকে হৃদয়
এনে লাগে যেন তোমাৰ হৃদয়ৰ চোতাল গছকি এইমাত্ৰ গাই আহিম বসন্তৰ এমুঠি গান